কবিতাৰ শিৰোনাম এয়া সোণাৰু ফুলাৰ বতৰ। কথা নিজৰা দত্ত, কণ্ঠ বাস্তৱ প্ৰীতম। এয়া সোণাৰু ফুলাৰ বতৰ। সোণাৰু হালধীয়া ফুলৰ ফাকেৰে মোৰ গাত লাগিছেহি এচেৰেঙা প্ৰভাতী সূৰুজৰ কোমল ৰ'দ। হৃদয়ৰ কোনোবা এটা কোণত যেন হালধীয়া ৰংবোৰ জীপাল জীপাল হৈ উঠিছে। তুমি তুমি লগা মিঠা অনুভূতিবোৰে অতীত সোঁৱৰণিৰ পাতনি মেলিছে। ভটিয়াই গৈছোঁ মই অতীতলৈ তীব্ৰ বেগেৰে। পাখি লগা কাঁড়ৰ দৰে মনটো উৰি গৈছে এৰি অহা কলেজীয়া সোণালী দিনবোৰলৈ। মোৰ চকুৰ পতাত ভাহি উঠিছে তোমাৰ সেই লাজুক লাজুক চাৱনি আৰু হাঁহিবোৰ। আজিও মোৰ কাণত শুনি আছো তোমাৰ গীটাৰৰ মিঠা মিঠা গুঞ্জন। অনুভৱ কৰিছিলোঁ তুমি কিবা ক'ব খুজিও ক'ব নোৱাৰাৰ তোমাৰ বুকুৰ ধপধপনিবোৰ। এতিয়াও সযতনে সাঁচি ৰাখিছোঁ মই হঠাৎ আঁঠুৰ ওপৰত লিখা একা বেকা আখৰেৰে তোমাৰ সেই পুৰণি চিঠিখন। কিন্তু সোণাৰু ফুলি শেষ হ'ল, সময় বাগৰি গ'ল, তোমাৰ মনৰ অনুভূতিবোৰ সম্পূৰ্ণ নহ'ল। হঠাৎ সময়ৰ আহ্বানত সকলো যেন হেৰাই গ'ল। ময়ো প্ৰকাশিব নোৱাৰা ভাল লগা কিছু কথা ৰৈ গ'ল হৃদয়ৰ নিভাঁজ কোণত। এতিয়া মই মাথো পাই হেৰুৱাৰ বেদনাত অভিমানী আবেগেৰে সোঁৱৰণিৰ যাত্ৰাত পৰাজিত নায়িকা মই।